ভেলেণ্টাইন ডে কাৰণে চুলি কাটিবলৈ গৈছিলে পলাইছে এতিয়া চুলি কাটি আহিলে লাষ্ট কৰিছে পেণ্টটো ঢাকি দিছে ভেলেণ্টাইন ডে ফুৰিবলৈ যাব বুলি আহিলে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে ভাবিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব ফাগুন মাহটো যেন ডে আৰু ডে ভেলেণ্টাইন ডে প্ৰপ'জ ডে ৰ'জ ডে আৰু কিবা কিবি বহুত ডে আহি আছে কিন্তু চৈধ্যকৈ আহি আছে ভেলেণ্টাইন ডে কিন্তু এইবাৰ ভেলেণ্টাইন ডে কাপোৰবোৰ ক'ত যাব অয়ত যাব পাৰ্কত যাব নে ক'ৰবাত ফুৰিবলৈ যাব তাতে এবাৰ 144 ধাৰা জাৰি কৰিছে কিন্তু যাব ক'ত কিন্তু একো নাভাবিব ভেলেণ্টাইন ডে মানে যে অয়ুৰ এটা ৰুম বন্ধ কোঠা বা ভেলেণ্টাইন ডে মানে যে এপাহ ৰঙা গোলাপ বা ভেলেণ্টাইন ডে মানে যে এখন পাৰ্ক যদি আপুনি ভাবিছে ভুল ভাবিছে প্ৰেম ভাল পাবৰ কেৱল এটা অয়ুৰ ৰুম এপাহ ৰঙা গোলাপ আৰু এখন পাৰ্কতে সীমাবদ্ধ নহয় প্ৰেম ভাল পাওঁ মানে বহুত কিবা কিবি ভেলেণ্টাইন ডে অৰ্থাৎ প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে মানে চৈধ্যপুৰে মানে অৰ্থাৎ কেৱল যৌনতাও নহয় বা ভেলেণ্টাইন ডে মানে অয়ুৰ এটা বন্ধ কোঠাও নহয় য'ত মৰম ভাত বা বিশ্বাস থাকে সেই ভাল পোৱা প্ৰেম সদায় থাকে কিন্তু য'ত ভাল পোৱাই নাথাকে বিশ্বাসী নাথাকে সেয়া কেতিয়াও প্ৰেম হ'ব নাই যদি আপুনি কাৰোবাক ভাল পায় আপুনি কোনো কৃত্ৰিমতা নোহোৱাকৈ তেওঁক আপোনাৰ ভাল পোৱা উজাৰি দিয়ক কাৰণ তেওঁ জীৱিত কালত আপোনাৰ ভাল পোৱাবোৰ তেওঁ বুজি উঠিব আপুনি যে তেওঁক কিমান ভাল পায় কিন্তু মৃত্যুৰ পিছত আপুনি স্মৃতি সোঁত সাজিও লাভ নাই কাৰণ মৃত্যুৰ পিছত সেই স্মৃতি সোঁতটো তেওঁ আপোনাক দেখা নাপায় আপুনি যে তেওঁক ভাল পায় সেই স্মৃতি সোঁতটো সাজিছে ঠিক যেনেদৰে শ্বাহজাহানে নিজৰ পত্নী মমতাজৰ মৃত্যুৰ পিছত তাজমহল বনাইছিল তাজমহল যিমানেই ধুনীয়া নহওক কিয় মানুহে দেখি ভাল পায় কিন্তু সেই তাজমহলটো ধুনীয়া তাজমহলটো মমতাজে কেতিয়াও দেখা পোৱা নাছিল কাৰণ তেওঁ মৃত্যুৰ পিছত শ্বাহজাহানে তাজমহলটো বনাইছে সেইকাৰণে ক'ব বিচাৰোঁ আপুনি যদি কাৰোবাক ভাল পায় তেওঁ জীৱিত কালত আপোনাৰ সমস্ত ভাল পোৱাবোৰ তেওঁক উজাৰি দিবলৈ চেষ্টা কৰক তেতিয়া তেওঁ নিশ্চয় বুজি উঠিব আপুনি তেওঁক কিমান ভাল পায় আপুনি ভাবে নেকি যে ভেলেণ্টাইন ডেত এপাহ ৰঙা গোলাপেই যথেষ্ট বা এপাহ ৰঙা কাঁইটীয়া গোলাপেই যে সকলো কৰিব পাৰে যদি ভাবিছে আপুনি ভুল ভাবিছে সকলোৱে কিন্তু ৰঙা কাঁইটীয়া গোলাপ নিবিচাৰিব পাৰে কিছুমানে বিচাৰিব পাৰে কাঁইটীয়া ৰাস্তাত ইজনে সিজনে কেনেকৈ আগবাঢ়ি যাব পাৰে কাঁইটীয়া ৰাস্তাত ইজনে সিজনক কেনেকৈ আগবঢ়াই নিব পাৰে বা কাঁইটীয়া ৰাস্তাত ইজনে সিজনক কেনেকৈ সহায় কৰিব পাৰে বহু লোকে সেইটো বিচাৰিব পাৰে কিন্তু কিছুমানে সেই কাঁইটীয়া ৰঙা গোলাপ পাহৰ মাজতে প্ৰেম সীমাবদ্ধ কৰিব বিচাৰে যদি আপুনি ভাবিছে মই এপাহ ৰঙা গোলাপৰ মাজতেই নিজৰ মৰমবোৰ ভাল পাবৰ সীমাবদ্ধ কৰি ৰাখিম তেতিয়াহ'লে আপুনি এই কথাষাৰ কেতিয়াও নাভাবিব এইটো ভাবক কাঁইটীয়া ৰাস্তাত কেনেকৈ আমি ইজনে সিজনে আগবাঢ়ি যাব পাৰোঁ এটা কথা মনত ৰাখিব প্ৰকৃত সঁচা ভাল পোৱা কেতিয়াও এটা শৰীৰ নিবিচাৰে প্ৰকৃত সঁচা ভাল পোৱা কি বিচাৰে জানেনে প্ৰকৃত সঁচা ভাল পোৱা এটা সঁচা মন বিচাৰে য'ত শৰীৰৰ কোনো প্ৰয়োজন নাই যদি মনটো যদি ঠিক থাকে ভাল পাবৰ সঁচা হয় তেতিয়াহ'লে সকলো ঠিকে থাকিব ভেলেণ্টাইন ডে কাৰণে চুলি কাটিবলৈ গৈছিলে পলাইছে এতিয়া চুলি কাটি আহিলে লাষ্ট কৰিছে পেণ্টটো ঢাকি দিছে ভেলেণ্টাইন ডে ফুৰিবলৈ যাব বুলি মানুহে কয় ভগৱান সকলোতে আছে ময়ো বিশ্বাস কৰোঁ ভগৱান সকলোতে আছে কিন্তু আমি যদি কৰ্মই নকৰোঁ ভগৱানে আমাক কৈ দিব আমি কৰ্ম কৰিব লাগিব ভগৱানে আমাক তেতিয়া ফল দিব মানুহে কয় বিপদৰ সময়ত ভগৱান যদি আছে আমাক সহায় কৰিব ভগৱানৰ চিন্তা কৰিব ময়ো ভাবোঁ ভগৱানে আমাক সহায় কৰিব কিন্তু আমি কৰ্ম কৰিব লাগিব যদি আমি কৰ্মই নকৰোঁ ভগৱানে আমাক কেতিয়াও ফল নিদিয়ে কৰ্মই ধৰ্ম সেইকাৰণে ভাবিছোঁ ভগৱানক অকণমান বিচাৰি চাওঁ ভগৱান ক'ত আছে কিজানি ভগৱানক লগেই পাওঁ কিন্তু কি বলক যাওঁ তেতিয়াহ'লে ভগৱানক বিচাৰি ভগৱান আছে কলা শিমলু ফুলা নাই ফাগুন ফাগুন লগা নাই সঁচাকৈ ফাগুন মানে যেন প্ৰেম ফাগুন মানে যেন কলা শিমলুৰ ফুল মদাৰৰ ফুল কিন্তু বহুত হয়তো ক'ব বিচাৰে ফাগুন প্ৰেমৰ মাহ ফাগুনত পচুৱা বতাবলে মনবোৰ উৰুৱাই লৈ যায় ফাগুন যেন ফাগুন ফাগুনত যেন সকলো পৰিৱেশ ধূলিময় হৈ পৰে ধূলি উৰুৱাই মানুহৰ বেমাৰ আজাৰৰ সৃষ্টি কৰে ফাগুন মানে যেন সকলো এফালে ভাল এফালে বেয়া ক'বলৈ গ'লে ফাগুন মানে যেন ফাগুন কলা শিমলু যেন ফাগুন আগৰ দিনত যেতিয়া মোবাইল ফোন আছিল তেতিয়া মানুহৰ ভাৱ আদান প্ৰদানবোৰ চিঠিৰ মাধ্যমেৰে হৈছিল যেতিয়া দূৰত থকা প্ৰেমিকজনে গাঁৱৰ সেই প্ৰেমিকাগৰাকীলৈ চিঠিখন দি পঠিয়াই ডাকুৱালে আহি যেতিয়া টিলিঙা বজাই বজাই নঙলা মুখত চিঠিখন দি দিয়েহি তেতিয়া চাগে সেই প্ৰেমিকাগৰাকীয়েও চুলি মেলি ফাগুনৰ পচুৱা লৈ পিনে ৰৈ থাকে
চিঠি আহিব। যেতিয়া ডাকোৱালে চিঠিখন প্ৰেমিকাৰ হাতত দি দিয়ে, চিঠিখন পঢ়ি চাগে সেই প্ৰেমিকাই খুবেই আনন্দিত হয়, কাৰণ মৰমৰ প্ৰেমিকে দিয়া চিঠি। কিন্তু এই সময় নাই। চিঠি ঠাই মোবাইল ফোনে কাঢ়ি ল'লে পৰিৱৰ্তন। কিন্তু ফাগুন মানে যেন সকলো